আজি আহিছোঁ ত্ৰিশূলধাৰী মন্দিৰ। ফাইনেলি আহি পাই গ'লোঁ। এয়া আমাৰ নন্দী মহাৰাজ কৃষ্ণ ধুনীয়াকৈ বহি আছে। ঘণ্টিটো বজাই দিওঁ ৰ'ব। চাৰিওফালে ইমান ধুনীয়া পৰিৱেশ, ইমান ডাঙৰ পাথৰ এইটো। নাগৰাজ দুইফালে দুইজন, একদম ৰিয়েল যেন লাগিছে ভাই। পলাওঁ ভিতৰৰ পৰা সোমাই আহোঁ। ইমান ধুনীয়াকৈ সজাই থৈ দিছে, একদম শিলৰ ভিতৰত, ইমান ভিতৰত বনাইছে মানে লিংগটো। ৱাও, ধুনীয়া লাগিছে দেখিবলৈ। একদম নাগৰাজ দুইজনটো একদম ৰিয়েলেই। চাৰিওফালে ভিউ, ৱাও কি যে ধুনীয়া ভিউ। পৰিৱেশটো ঠাণ্ডা, কিন্তু ৰাতি হ'লে বহুত ভয় লাগিব এইখিনি জেগাত। বহুত ভয় লাগিব দেই, অকলশৰীয়াকৈ। আৰু ওচৰত মানুহ কেইজনমানে কৈও দিছে যে হাতী বাবু আহে বুলি। কেনেকুৱা ভয় লাগিছে। যাওঁৱেই আৰু কৃষ্ণ। নন্দীৰে ভাল, এনিটাইম শিৱৰ বাবাৰ লগতে থাকিবলৈ পায়। ৱাও, ভিউৱে চাই থাকক আৰু। কি ধুনীয়া প্ৰকৃতিৰ পৰিৱেশ এইখন জেগাত মানে। নন্দী ভিতৰখন বহুত আন্ধাৰ।
ইমান আন্ধাৰ ভালকৈ দেখাই পোৱা নাযায়। অকল লাইট চাকি এটা জ্বলি আছে। বাই বাই। উপায় নাই, জল্দি ওলাই আহিছোঁ, সন্ধিয়া হৈ আহিছে, যাওঁগৈ আৰু গণেশ বাবু আহিব, ভয় লাগে। বাবাই ত্ৰিশূলধাৰী বাবাজী, আকৌ আহিম, আকৌ লগ পাম আপোনাক। বাই বাই, লাভ ইউ অল। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।